নীতিগতভাৱে আমি হাৰা নাই বুলি আমি ক'ব বিচাৰো। কাৰণ ইলেকশ্যনত বহুতো ভাল ৰাস্তা বেয়া ৰাস্তা চলে আৰু ওদালগুৰি বিধানসভা সমষ্টিত আমাৰ দলীয় কৰ্মীক বহুতো আক্ৰমণ কৰা হৈছিল, গাড়ী ভাঙা হৈছিল। আমি শুনিবলৈ পাইছো, দেখিবলৈ পাইছো, ধন বাহুবল চব ইয়াত প্ৰয়োগ কৰা হৈছিল। ৰুলিঙত থকা প্ৰাৰ্থী বা তেওঁলোকৰ দলীয়ভাৱে এতিয়া ইলেকশ্যন হৈ গ'ল, এইবিলাক কৈ আৰু এতিয়া মূল্য নাই। তথাপিও সত্যত সদায় সত্য আৰু মিডিয়া পেপাৰ কাগজত সকলোৱে দেখা পাইছে ধন বাহুবল মাৰধৰ ভয় ভাবুকি স্কিম আঁচনি কাটি দিয়া আৰু বহুত জাগাত পইচা বিতৰণ কৰা এইবিলাক কাম হৈছিল, যাৰ কাৰণে আমাক ভোট দিব লগা মানুহ লাষ্টত বিভিন্ন কাৰণত ভোটটো অন্য পানীয়ে তেওঁলোকে দিলে। তো ইলেকশ্যন হৈ যোৱাৰ পিছত আৰু এইবিলাক মই ক'ব বিচৰা নাই। ভৱিষ্যত কাৰ্যপন্থা পৰিকল্পনা নীতি আমি ঠিক কৰিম আৰু এই ৰণনীতি নীতি আমি আগুৱাম। আমি হাৰা নাই, আমি কেতিয়াও নাহাৰো আৰু সময় এতিয়া আমাৰ তাত বহুত আছে। এই সময়ত আমি উত্থান আৰু জয়ৰ মাজেদি আমি পুনৰ যাত্ৰা আৰম্ভ কৰিম। পৰৱৰ্তী সময়ত কি সিদ্ধান্ত লোৱা হ'ব, দলৰ শীৰ্ষ নেতৃত্ব আমাৰ দলৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়া আছে আৰু কাৰ্যকৰী সভাপতি ৰবীন্দ্ৰনাথ নাৰ্জাৰী ডাঙৰীয়া, প্ৰতিষ্ঠাপক জ্যেষ্ঠ নেতা দলৰ আমাৰ ইউ.জি. ব্ৰহ্ম ডাঙৰীয়া, দলৰ শীৰ্ষ নেতৃত্বে সিদ্ধান্ত ল'ব। তেওঁলোকে যি সিদ্ধান্ত ল'ব আমি এইটো পালন কৰিম। কাৰণ মই দলৰ সাধাৰণ এজন সদস্য, হঠাৎকে মই জাতীয় সংগঠনৰ পৰা আহিল, টিকেট মোক প্ৰদান কৰিলে, ওদালগুৰিত মই দলীয় কৰ্মী দলীয় কাৰ্যকৰ্তা সকলক লৈ পেলাই মই আগবাঢ়িলো আৰু যিখিনি যুঁজ দিব লাগে এইখিনি আমি দিলো আৰু দলৰ শীৰ্ষ নেতৃত্বে সাধাৰণ সদস্যক মোৰ নিচিনা সাধাৰণ সদস্যক যি নিৰ্দেশ দিব এই নিৰ্দেশ আমি পালন কৰি যাম। মই এইটো দিশত অৱগত নহয় আৰু যিটো দলৰ মাজত তেনেকুৱা আলোচনাও হোৱা নাই, মই অৱগত নহয়। ৩৫ দিনীয়া আপোনাৰ যি ৰাজনৈতিক আপুনি এটা দলৰ সংগঠনৰ জাতীয় সংগঠনৰ দায়িত্ব ইয়াত হ'লে মাত্ৰ ৩৫ দিন আপোনাৰ এয়া গতিকে আপোনাক বিভিন্ন সময়ত বিভিন্নজনে আচলতে অফাৰ দিছিলে, বিভিন্ন দলে আপোনাক অফাৰ দিছিলে, তাৰ ভিতৰত দলটোত আহি আপুনি পৰৱৰ্তী পৰ্যায়ত এই দলটো আপোনাৰ নিজাকৈ পৰিকল্পনা থাকিব, দলীয়ভাৱে নেতৃত্ব থাকিব, দলটো আপুনি আগুৱাই লৈ যাব বা আপোনাৰ নিজা পৰিকল্পনা দলৰ বাহিৰে দলৰ শীৰ্ষলিষ্টৰ বাহিৰে আপোনাৰ পৰিকল্পনা কেনেদৰে? এই নিৰ্বাচনৰ আগত মই তেতিয়াও মুকলিকে কৈছো যে UPF দলৰ তৰফৰ পৰাও তেওঁলোকৰ এটা মোৰ প্ৰতি তেওঁলোকৰ এটা অফাৰ আছিল যে আপুনি আমাৰ দলত আহি পেলাই নিৰ্বাচন খেলক আৰু ঘৰত শুই থাকিলেও আপোনাক আমি MLA বনাই দিম বুলি তেওঁলোকে প্ৰস্তাৱ দিছিল। আৰু বিজেপি দলৰ তৰফৰ পৰাও বিভিন্ন পক্ষৰ পৰা তেওঁলোকে এটা প্ৰস্তাৱ দিছিল যে আপুনি বিজেপি হৈ খেলক আৰু আপুনি বিধায়ক হৈ যাওক। কিন্তু মই কোনো দলক মই বেয়া নকওঁ, তেওঁলোকে যিখিনি অফাৰ মোক দিছিল তাৰ কাৰণে মই ধন্যবাদ সেই সময়তো জনাইছিল, আজিও মই ধন্যবাদ জনাওঁ। কিন্তু মোৰ প্ৰথম পচন্দ আছিল যে আঞ্চলিকতাবাদী দলত থাকি পেলাই ৰাষ্ট্ৰ নিৰ্মাণৰ কাৰণে কাম কৰা আৰু নীতিৰ আধাৰত মই UPPL দলত প্ৰথম পচন্দ লৈ পেলাই মই যোগদান কৰিছিলোঁ আৰু যোগদান কৰি মোক UPPL দলে টিকেট প্ৰদান কৰিছিল। আৰু আজি ৰিজাল্টৰ পিছত আমি এই ৰিজাল্টটো আমি মানি ললো যে আমি হাৰি গলো। ভৱিষ্যতে কি কেনেকে আগবাঢ়িম, ক'ত কেনেকে আমি কাম কৰিম, কেনেকে আগবাঢ়ি যাম, কি পদ্ধতিৰে কাম কৰি যাম, ইয়াৰ গোটেই পৰিকল্পনা ইয়াৰ গোটেই ব্যৱস্থা আমি নতুনকে এটা নিৰ্মাণ কৰিম। এইটো চিষ্টেমত যিহেতু আমি বিফল হলো, আমি ইয়াতকে আৰু কি চিষ্টেম আমি সংযোজন কৰিব পাৰো দলৰ মতে এইটো নতুনকে আমি নিৰ্মাণ কৰি পেলাই আমি আগবাঢ়িম, যাতে ৰাইজে 100% যাতে বিশ্বাস হয় যে আমি UPPL দলক পুনৰ আমি চৰকাৰৰ আনিব লাগে। আগন্তুক 4 বছৰ আছে পৰিষদীয় নিৰ্বাচন, আকৌ 5 বছৰ পিছত বিধানসভা নিৰ্বাচন আহিব, 3 বছৰ পিছত আকৌ পাৰ্লিয়ামেণ্ট ইলেকশ্যন আহিব। ইয়াত বহুতো পিকচাৰ ৰাইজে দেখা পাব। এই পিকচাৰটো চাই পেলাই আমি সময়ত কি কৰিব লাগে সেই অনুযায়ী আমি আগবাঢ়িম।
শুনা নাই নতুন চৰকাৰলৈ মোৰ পূৰ্ণ আদৰণি আমি জনাইছো কাৰণ অসমৰ ৰাইজে যি জনাদেশ দিছে প্ৰতিটো চৰকাৰে যোনে চৰকাৰ নকৰক কিয় এই জনাদেশটো সকলোৱে মানি লোৱা উচিত আৰু এই জনাদেশ যিহেতু ৰাইজে দিলে তাৰ কাৰণে NDA নতুন চৰকাৰ বনাবলৈ গৈ আছে এই চৰকাৰক আমি এই নিৰ্বাচনৰ পিছত তেওঁলোকক শুভেচ্ছা প্ৰদান কৰিছো তেওঁলোকে যাতে চৰকাৰক শক্তিশালীভাৱে বনাই পেলাই ৰাইজক নিৰ্বাচনত যিখিনি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যিখিনি আকাংক্ষা ৰাইজৰ যিখিনিবিলাক সমস্যা অভাৱ অভিযোগবিলাক সমাধান কৰিম বুলি তেওঁলোকে প্ৰতিশ্ৰুতি যিবিলাক গেৰাণ্টি দিছিল তেওঁলোকে আখৰে আখৰে পালন কৰক আৰু আমি যিহেতু বাহিৰত থাকি ৰাইজৰ সমস্যা আমি উত্থাপন কৰিম ৰাইজৰ সমস্যা আমি চৰকাৰক হেঁচা প্ৰয়োগ কৰিম যাতে তেওঁলোকে সময় উপযোগী সময় অনুযায়ী তেওঁলোকে প্ৰতিশ্ৰুতি পালন কৰি পেলাই যাতে কাম কৰে তাৰ কাৰণে আমি বাহিৰত থাকি পেলাই চৰকাৰক আমি দাবী জনাম যে ৰাইজৰ সমস্যা আপোনালোকে কথামতে পালন কৰক এই কথাটোৱে মই কৰিম